Hi guys, my Diksha and welcome back to my channel. আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মইও ভালে আছো। আজি এটা গুৱাহাটীৰ পৰা ঘৰলৈ গৈ আছো আমাৰ মঙ্গলদৈলৈ আৰু গুটে দেখুৱাম আৰু এই ব্লগটোতে কি কৰিলো ঘৰত গৈ কি নকৰিলো চাই গৈ থাকিব ভিডিওটো এন্ডলৈ। যদি মোৰ ভিডিওবোৰ ভাল পায় তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আহিবলগীয়া ভিডিওবোৰো চাই গৈ থাকিব। খৰাহি পালো জাস্ট আৰু এতিয়া গাছা ধু আৰু তাৰ পিছত লগ পাই আছো আপোনালোকক। সো এতিয়া উলাইছো এখন নামত যাবলৈ আমাৰ ওচৰৰে দেখুৱাই গৈ থাকিম বাৰু চাই গৈ থাকিব ভিডিওটো। সো এতিয়া উলাইছো এখন নামত যাবলৈ আমাৰ ওচৰৰে দেখুৱাই গৈ থাকিম বাৰু চাই গৈ থাকিব ভিডিওটো। নামত প্ৰসাদ খালো আৰু অলপ টাইম এনেকৈ আমি বহিলো। তাৰ পিছত আমি আহিলো খুৰাহঁতৰ ঘৰলৈ। ঘৰত এবাৰ সোমাইছিলো বাৰু। ইয়াতে মানে আজি ৰাতি ভাত খাবলৈ মাতিলে আৰু ইয়াত বেলেগ আলহীও আছিলে বাৰু। সকলোৰে লগত লগ পাই বহুত ভাল লাগিল। আজি তোমালোকৰ ঘৰত আজি ইহঁতৰ ঘৰত আহিছো। আজিকালি ভিডিও নাচাই বলে ঠিক লাইক কৰে ভিডিওটো মইও লাইক কৰি ভাল পাওঁ। গুড মৰ্নিং গাইজ, এইটো হৈছে নেক্সট ডে। আশা কৰোঁ এইখিনিলৈ চাই আছে ভিডিঅ'টো। আৰু আজি ঘৰত আলহী মাতিছিলোঁ, বেছি নহয় আজি দুজনী ছোৱালী আহিব মানে বিয়া আছে বাবে মাতিলোঁ আৰু ওচৰৰে ছোৱালী। চ' এয়া আমি যোগাৰ কৰি আছোঁ, অলপ সোনকালে মাতিছোঁ মানে লাঞ্চ টাইমতকৈ অকণমান সোনকালে আহিব আৰু সেইকাৰণে ৰাতিপুৱাৰ পৰা আমি যোগাৰত লাগি দিলোঁ আৰু চাহ খাই ল'লোঁ। তাৰপাছত মন্দিৰত চাকি তাকি জ্বলালোঁ। তাৰপিছত এইবোৰ কৰি আছোঁ এতিয়া। মায়ে সদায় নিচিনাকৈ ঔটেঙাটো বনাব মাছেৰে আৰু বাকী বস্তুবোৰ আমি মিলিকেনে বনাম। পোলাও চিকেন বনাম আৰু এনেকৈ এখন মিক্স ভাজিও বনাম বুলি ভাবিছোঁ। গাজৰ আলু আৰু বিন কাটি লৈছোঁ। তাৰপাছত এয়া চিকেনৰ কাৰণে পিঁয়াজ কাটিছোঁ, আলু কাটি লৈছোঁ। গোটেইবোৰ বস্তু যোগাৰ হৈ থাকিলে সোনকালে বনাবলৈ ভাল। আদা নহৰুখিনি মিক্সিতে মাৰি ল'লোঁ আৰু এয়া চিকেনখিনি পূৰা ধুনীয়াকৈ ধুই মেলি ৰেডি কৰি লৈছোঁ। চিকেনটোৰে অকণমান স্পেচিয়েল কৰি বনাম কাৰণ কি সিহঁতে চিকেনে খাম বুলি ক'লে অকল। আৰু এয়া মিক্স ভাজিখিনি ময়ে বনালোঁ, বনাই ৰেডি হ'ল। আজি আৰু ব্ৰেকফাষ্ট বনোৱাখিনি নেদেখুৱালোঁ, তাৰ মাজতেই ব্ৰেকফাষ্ট চাহ চব বনাই আমি খায়ো ল'লোঁ এনেকৈ। আৰু হাজবেণ্ডে একচুৱেলি চিকেনটো বনাব, মাংস চাংস অকণমান বেছি ভালকৈ বনায় আমাতকৈ, সেইকাৰণে আলহী আহিলে হাজবেণ্ডক বা ভাইটিকে বনাব দিয়া হয় আৰু এয়া চিকেনখিনি বনাইছোঁ। কচুৰি মেথি আৰু দৈ আৰু ক্ৰীম, এই তিনিটা বস্তু ইনগ্ৰিডিয়েণ্ট দি অলপ স্পেচিয়েলকৈ বনোৱা গৈছে আৰু একদম চিম্পল। চিকেনটো ভালেই লাগে বাট আলহীৰ কাৰণে বনাইছোঁ কাৰণে এনেকৈ কৰিছোঁ। ঘৰত খালেতো চিম্পলকৈ বনোৱা হয়। এয়া ঔটেঙাও ৰেডি আৰু এনেকৈ বেটাৰ এটা বনাই থৈ দিছোঁ। এইটো একদম লাষ্টত বনাই দিম, বেচন বেঙেনা আৰু লগতে মানিমুনি আৰু মাছো আছিলে বাৰু প্লেইন ৰাইচেৰে খাবলৈ। তাৰপাছত এয়া হৈ গ'ল আমাৰ বেচন বেঙেনা। ইয়াত কালজিৰাটো দিলে খাবলৈও ভাল আৰু যিহেতু বস্তুটো অকণমান গেষ্ট্ৰিক কৰিব পাৰে সেইকাৰণে কালজিৰা দিলে নিউট্ৰেলাইজ হৈ যায়। আজিকালি মানে অলপ দূৰত থাকে যে দূৰত ঘৰ বনাইছে মানে অকণমান ওচৰত, বহুত দূৰো নহয় কিন্তু আগতে মানে ভিডিঅ'ত সদায় দেখাইছিলোঁ আৰু বাই বাই। আকৌ দেউতাক ভাত দিব লাগিব। চ' আলহীয়ে ভাত পানী খালে আৰু গ'লোঁ বাৰু। তাৰপিছত আমি এয়া আমাৰ খেতিৰেই চব্জি, এইবোৰ বিলাহীকেইটা চাওকচোন কিমান ধুনীয়া হৈছে। তিতা কেৰেলা, তিয়হ চব আমাৰ খেতিৰ হয়। এইবোৰ ছিঙি আনিছোঁ। আজি ছিঙাখিনি দেখুৱাবও নহ'ল, লগতে কলডিল এটাও আনিছিলোঁ। কেতিয়াবা মই দেখুৱাওঁ, আজি টাইম নাপালোঁ একচুৱেলি, সেইকাৰণে ছিঙাৰ পিছতে আপোনালোকক দেখুৱালোঁ। ভাল লাগিছেনে নাই কমেণ্টত জনাব আৰু আপোনালোকৰ এতিয়া কি খেতি হৈ আছে ঘৰত ক'বচোন। তাৰপিছত আমি ভাত খাবলৈ দেৰি আছিলে বাবে অকণমান আমি দৈ চিৰাও আজি খাই ল'লোঁ।
তাৰ পাছত ভাত পানী খাই এয়া একদম আবেলিয়ে হৈছে আৰু 3-4 মান বাজিছে আমি এতিয়া গুৱাহাটী যাব ওলাইছো আমাৰ ঘৰো বনাই থকা গৈছে ইয়াৰ নতুন পাৰ্ট এখিনি মইতো একদম ধুনিয়াকৈ সব হৈ যোৱাৰ পিছত এটা ভিডিও বনাম পুৰণা ঘৰবোৰ কিছুমান ভঙা গৈছে আৰু নতুনকৈ বনাই থকা গৈছে এই যোৱাৰ পিছত দেখুৱাম তাৰ পিছত মাহঁতৰ ঘৰত মালো আজি মায়ো চিকেন বনাইছিলে আৰু লোকেল চিকেন এটো আমাৰ কাৰণে দি পঠালে আৰু হটকেছতে আৰু কিবা কিবি বস্তু পায়স বনাইছিল তেনেকৈ আমাক সকলোবোৰ বস্তু দিলে এনেকৈ বান্ধি তাৰ পিছত আমি আহিলো আৰু গুৱাহাটীলৈ সো এখিনি আছিল আজি মোৰ ভিডিওটোৰ আশা কৰো ভিডিওটো ভাল পালে বাই গাইস প্লিজ সাবস্ক্ৰাইব টু মাই চেনেল